Hello everyone, সকলোকে নমস্কাৰ জনাই আৰু লগতে আসাম টেট 2021-22 চেনেলটো তৰফৰ পৰা সকলোলৈ স্বাগতম জনাই আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে আজি যিখন বাজেট উত্থাপন কৰিছে অসম বিধানসভাত 2022-23 বৰ্ষৰ সেইখন বাজেটত শিক্ষাৰ ক্ষেত্ৰত কি ধৰণৰ পৰিৱৰ্তন হৈছে আৰু লগতে কি ধৰণৰ বিষয় অন্তৰ্ভুক্ত হৈছে শিক্ষাৰ ক্ষেত্ৰত আমি সকলোখিনি জনাম আপোনালোকক। শিক্ষাৰ আন্তঃগাঁথনি উন্নতি কৰণেৰে বিকশিত অসমৰ শক্তিশালী ধাৰা তেজস্বী নৱোদিতা মস্ত এডু ইনফ্ৰা ফ্ৰান্স। গতিকে বহুত পৰিৱৰ্তন হৈছে। 6 বিশ্ববিদ্যালয়লৈ 50 কোটি টকাকৈ নিদা পুঁজি যোগান ধৰা হৈছে 50 কোটি টকালৈ 6খন বিশ্ববিদ্যালয়লৈ। মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বটদ্ৰৱ বিশ্ববিদ্যালয় আৰু লগতে মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতী সাদিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অনিৰুদ্ধ দেৱকিৰা বিশ্ববিদ্যালয়। গতিকে এইকেইখন বিশ্ববিদ্যালয়লৈ 50 কোটি টকা নিদা পুঁজি ধাৰ্য কৰা হৈছে উক্ত বাজেটখনত। তাৰপিছত আৰু আছে বিশ্ববিদ্যালয়লৈ উন্নতি হ'ব লগা মহাবিদ্যালয়সমূহ। গতিকে কোনবোৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নতি হ'ব সেই বিষয়ে উল্লেখ পাইছে বাজেটখনত। শিৱসাগৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নত হ'ব, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়। গতিকে এইকেইখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নতি হ'ব। তাৰপিছত আবণ্টিত পুঁজি 10 কোটি টকা ইয়াৰ বাবে পুঁজি ধাৰ্য কৰা হৈছে। তাৰপিছত আৰু আছে সিদ্ধান্ত আৰু অন্তৰ্ভুক্ত হৈছে বিষয় গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টাৰ্ট আপ পৰিস্থিতিৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটখনত। তাৰপিছত অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ 15 কোটি টকা ধাৰ্য কৰা হৈছে। তাৰপিছত আছে নেক্সট অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ 9খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবে 25 কোটি টকা ধাৰ্য কৰা হৈছে। আন্তঃগাঁথনি বৃদ্ধিৰ বাবে টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠান TISS লৈ 15 কোটি টকা ধাৰ্য কৰা হৈছে। হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে 10 কোটি টকা ধাৰ্য কৰা হৈছে। গতিকে এইখিনি আছিলে শিক্ষাৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন, অৰ্থাৎ বাজেটখনত এইটা বিষয় অন্তৰ্ভুক্ত হৈছে। গতিকে বিষয়টো এইটোৱে আছিলে আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে এইখিনি সকলো বিয়াৰ চাগে ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।